গাইস আজি মানে যেনেকৈ থাকোঁ সেনেকৈ এটা ভিডিঅ' বনাম না কি দোকান ন এই এইটো চা গাইস মুতি আছে মজা লাগে এই আমি মানে এনে আজি ফুৰিব অহা নাই মোক পেনত ৰচি আছে ৰচি আছে পেনত ধুনীয়া দামী পেন আমহে নাই আমো নাই এখন এই গাই হাই মানে কি মহাদেৱলৈ গ'ল টিচুৰ পৰা মুখৰ মহাবলৈ আজি এইটো এটা লৈ মই মানে কি হ'ল মানে ছোৱালীয়ে বিহুত গামোচা নিদিলে জানো উপায় নাই অ নাই যে মাইকী নাই মুঠি দিলি কিন্তু মোৰটো যে যিটো মুঠ লাইছে আজি নহয় বহুত ভিডিঅ' বিৰাট মুঠ দিয়ে যে ন ইমান দিয় তলঙে জানা কি মই বাচনি দিছিলো লমাই যাম দেই আজি মৰা নাই যি আছে আজি তো আমি ৰিলছ বনাবলৈ গৈছোঁ ফাৰ্ষ্ট টাইম সময় তেওঁলোকে মাংস নাকি যায় কামানটো পালে মই পুলিচ মই কামান পালে এইটো অলপ খুলি থওঁ না কি না চেচ মলা থাকিব যে বুখন কিমান চালিয়া লাগে দেই হৈছে দামী মাল লত হৈছে ৰিলছ বনাবলৈ আহিছোঁ আজি আমি ৰিলছ ফাৰ্ষ্ট টাইম অকল ছোৱালীখনে বনাই নাই তই এইটো ক'ত ল'লি হাতে এইটো তামোল দোকানত আমি ক'ৰবাত শিকিমগৈ যে তাৰফালে আছে 200 টকা কম দাদা আমি লম হেল্ল' যাম এতিয়া ফটো উঠি নাও এৰি যাওঁ ৰিলছ বনা নেকি ৰিলছ বনাম আজি কিয় নলয় বনগুটি এয়া চব আপোনালোকে বনগুটি ডাঙৰ ডাঙৰ দীঘল দীঘল আৰু কথা অলপ কৈ দিওঁ কথা কৈ দে মই ক'ব দেই অঁ সেই মানুহে চাই আজিকালি বহুত আইতা অটো চাই দিওঁ আৰু ড্ৰেছটো অলপ দেখাই দিওঁ মৰা চেণ্ডেল এইটো চাওক আমাৰ মৰা দা তাৰপাছতে এইটো RJM দা তাৰপাছতে কি কয় এইটো এটা পুখুৰী ধুনীয়াকৈ তাৰপাছত এই পাছফালেও পথাৰ এফালে পথাৰ ইয়াৰ পৰা এটা মই ধুনীয়া শ্বৰ্ট এটা দেখাইছোঁ চাই লওক এইটো মই লোৱা শ্বৰ্ট অনুপমান নহয় দেই এইটো কাটি দিওঁ দেই মই ক'ত গৈছিলে অঁ ৰ'ব ক'ত গৈছিলে এইটো আমাৰ পুৰণা পানাৰা পালং ছিংগাৰ আমাৰ ছেকেণ্ড জুবিন কোন তুমি কিছিলে মাচোন কোন তুমি এই মৰা বিয়া ধুনীয়া গান গান নহয় এই গান গাব আমি ৰিলছ বনাম ন ইউ গৈছিলে তই গৈছিলে লৈ আহে নেকি মই বহুত ধুনীয়া নাচোঁ দেই ৰিলছ এটা দেখাই দিব দেই হিডেন টেলেণ্ট এটা নাচিম নহয় খালি বহুত ধুনীয়া নাচিম তাৰপিছত এইফালে চাওক এইটো অনুপম এইফালে আমাৰ বিজয়ক লগ পালোঁ জুম হ'ব নাই হ'ব এই দামী মোবাইল মোৰ মোবাইল দামীয়ে হ'ব এই চাওক ইমান ধুনীয়া নদী এখন পুখুৰী নহয় এইটো পুখুৰী ল'ম ভিডিঅ' কাইলৈ হেৰি কৰিম ৰাতিপুৱা যাম কাইলৈ কলেজ নাযাম ন ৰাতিপুৱা গৈ পিনি ল'ম আহিম দিনত শুম ৰাতি ফাংচন চাম কাইলৈ নহয় কাইলৈ পিছবেলা লমাই এতিয়া নাজানো মাংগলে ফাংচন যাম ভাবিছো নেকি নহয় ফাংচন পাছবেলা আকৌ খাই যাম তই ল ইমান দিন লমাই ভিতৰত ঘৰলৈ পাঙি আছো ইমান গ'লে নাপাংগেই নাপাঙিছো মাংগলে নাজানে আমি নিদিয়ে নহয় মোক লাগিব এনেকৈ লাগিব কৈছে টেকা কোলা লাগিছে ন মই কোলা দেখা চিন পাব তেতিয়া ৰাতি হ'লে
মোৰ তাতে বেছি আৰু এটা চাওঁ তোৰ চাওঁ ধুনীয়া লাগিছে আমিনো মানো না নচলা দুটকা এয়া জাকৈ চুকে চুকে উঠং ঐ মেনকা জাকৈ চুকে চুকে জাকৈ চুকে চুকে উঠং একদম বিহুত নম্বৰ মাৰিলে মোবাইলটো মোৰ মোবাইল কাশী জানৰ ইজাতটো কাজিয়া পাবই মানে কাজিয়া গাঁওখন পনীয় পিঠি যিহেতু কাশী জানৰ ইজাতটো ৰাতি হ'লে কিবা এটা মোবাইলটো তোৰ মোবাইলটো বেয়া থাকে মই মানুহটো কলিয়াব নকৰি মানুহটো বহুতখিনি বগাই আজি বেছি আন্ধা হৈছে এখন দেখি নোপোৱা হৈছে মোকো কিবা সেনেকুৱা লাগিছে এনে থাকিলে মানে এৰি মোক এই মানে ওচৰপা দেখিব এই চা মানুহ ইয়াত দেখিছে গাড়ী গেলি এই লাহেকৈ ওলাইছে ছয় হেল্ল' এইফালে পেহী ছোৱালী নিপা হৈ গৈছিলে ন মাতি থৈ গ'ল মই বনাম এইটো হৈ বনাব হেল্ল' গাইছ শুনিছ না শুনিছ পাইছোঁ ন নিজে নতুন লগা এই দতাহঁতে গৈছে আকৌ এদিন বাৰু এইফালে আছোঁ ন চব কিয় খাইছোঁ এইকেইদিন সময়ত যে আমি একদম কচুশাক খাইছোঁ দে কচুশাক আমি কাজিয়া নহয় যাব ওচৰ যে কাজিয়া নহয় যাব ওচৰে বাৰু তথাপিতো আমাৰ ঘৰৰ ওচৰতে হাম্বা এটা আছে আকৌ তাতে থাকে পাঞ্জিতে না কি বাৰু ফুল আহিলে কোন আহিছে মেৰি সাৰি জিন্দগী ৰাঞ্জনা অ ৰাঞ্জনা মেৰে यार বে গানটো এতিয়া শুনিছোঁ ইমান ভালকে জানো লাইন চাইন এনেই মাতটো কেনে ধুনীয়া আছে না নাই কোনে জানে আৰু 3 বছৰ পিছত কোনে ক'ত ডিউটি মাৰি থাকে হয় ক'ত নহয় ডিউটি মাৰি থাকে হয় সেইকাৰণে এতিয়া ভিডিঅ'টো চবে বনাইছোঁ মই মান্দা কাটাত থাকিম মান্দা কাটাত মই শ্বিলঙত পৰিব নেকি ক মোক কৈছোঁ ইয়াতো শ্বিলঙত এক দেখাই দিয়া মোৰ বিহাৰত পৰে না শ্বিলঙত পৰে আকৌ বিহাৰ নপৰে শ্বিলং পৰিব নাই মান্দা বিহাৰটো কাটাত দিছে বিহাৰটো দিছে যে বিহাৰ দিছে ন অসমত মইহে ক'ত থাকিম থাকিব দেই তই বিহাৰ যাবি মই বিহাৰে যাম তাৰপিছত এই কি অসমতে দিব পষ্টিংটো পষ্টিং পৰিলোঁ ডিউটিটো ক'ৰবাত CM ছাৰৰ লগত দিয়ে না কি ক'ম মোৰ ডিউটিটো মানুহ যে মাৰিম মই খাতে পূজাত আগাৰ দিম মই মোক পিএমৰ লগত দিব ফটো কিনিছোঁ দেখিলোঁ আছে খোলা আছে ন আছে চব বিজি মানুহ যাবি দেই যাওঁ ঘৰত ভাত যাব লাগিছে নহ'লে থাকিব নহ'লে আমি লমা তলখন দেখে পাতি হৈ গ'ল এতিয়া নেদেখো দেই আপোনালোকে নেদেখো কি বাৰুকে অসমীয়াত উলিয়াই কি বুলি কয় ভালকৈ নেদেখো ভালকে নেদেখা প্ৰতিফলিত হৈ উঠা নাই এই ষ্টিকাৰ কেইটাহে জিলিকিছে যাবি দেই ক'লৈ যাওঁ মই গৈ থাকোঁ ঘৰত ভাত যাব লাগিছে দেই মই যাওঁগে দেই ভাত যায় আমাৰ দোকানৰ পৰা ভাত যায় মই মাংস হ'লে গ'ল মাংস হ'লে গ'ল সেইখনে কৈ থাকোঁ তাৰপৰা হেৰি কি বুলি কৈছে আকৌ টাইম পাইছৰ কাৰণে এতিয়ালৈ কথা পাতোঁ কথা হৈছে আৰু হ'ব তেতিয়াহ'লে টাইম পাইছে কৈ থাক দেই ক'লো আৰু কাটিম থৈ দিলোঁ গৈ ন এনেকৈ টাইম পাইছৰ কাৰণে কথা পাতিছে সেইকাৰণে এতিয়া চিংগুলে মৰিম অকল হাগিব লাগিব ওলাই আকৌ মই গাঁৱৰে যুৱতীৰ লগত গোপন প্ৰেম কৰিব লাগিব এই কি বুলি ডাঙৰ ইউটিউবাৰে ট্ৰল কৰিব গাঁৱৰ যুৱতী হয় আমি ল'ম ন বাইক নেকি নহয় বাইক ল'ম স্প্লেণ্ডাৰ নেকি এখন চকা গৈছে চা এখন গ্লামাৰ গ্লামাৰ ঐ কোনে আহিছ লাইটটো জ্বলাই থ আমি ফটো উঠিছোঁ কোনে অভিনাশ কালি পূজাত ছোৱালী ল'ৰাটো এইটো পলাইছে আজি তাৰপৰা দেই গাছ এতিয়া ধুনীয়া লাগিছে অফ কৰিছে যাওঁ ধুনীয়া লাগিছে বুলি চাইছিলোঁগৈ আকৌ মোক ধুনীয়া লাগি হয় ঐ অসীম থাক পইচা উদ্ধাৰ কৰিব যাবলগীয়া হৈছিলে আকৌ পইচা উদ্ধাৰ কৰিব যাবলগীয়া হৈছিলে আকৌ বাইক উঠিম দিয়া আমি
বহুত দিনৰ মূৰত বাইক উঠি পাপৰ বাখনতে উঠিছিলোঁ পাছত দেখি চবলো পঢ়ি আহিলে এই প্ৰথম নামনে পাপৰ কিবা ছোৱালী পলোৱাই নিচিনা লাগিছে এনেকৈ তাৰ কৰি দিছোঁ ঐ থাক জিম মই শুবি দে অঁ সপোন দেখিবি জিলি মিলি টোপনি অভিনয় চিয়ান মিলিছে মিলিব দিয়া না টোপনি সিটোৱে